हाग्रा ओनसोलखौ नागारनानै सुबुं थाग्रा ओनसोलाव सिखार खालामना फैदों मानै मोसाया। बाक्सायाव मोसानि उदखार, ओनसोलनि थागिबि रायजो राजाफोरा बेखौ लानानै हालाय हाफाय। हरनि समाव उन्दुनो हायाखै ओनसोलनि थागिबिफोरा। हरनि समावनो रायजो राजाफोरा ज' जानानै मोसाखौ नागिरनाय जायो। बाक्सा जिल्ला बाथाबारि हाग्रा मावख'नि बेन्दोङाव थानाय दक्षिण खुसि गामियाव मानै लाथा मोसा ओंखारदों। लाथा मोसानि उदखाराव हरनि समाव उन्दुनो हायालासे मेगन मोदैजों सम बारहोनांदों दक्षिण खुसि गामिनि रायजो राजाफोरा। थांनाय माखासे सान सिगां रिथा बर' मुंनि सासे आइजोनि मासे अमाखौ अरथारना जानायनि उनाव थांनाय मोनायाव गुबुन मोनसे नखरनि बोरमाखौ गाग्लोबो। बोरमाखौ लांनो नाजानाय समावनो बिगोमाया मानै मोसाखौ नुनो मोनो, जायनि थाखाय गासै ओनसोलनाङैनो मोनसे गिख्रंथाव बार बारो। जायगानि सुबुंफोरा लोगो लोगो हाग्रा बिफानखौ खौरां हरनायाव जाथायसालियाव हाग्रा बिफाननि बिफानारिफोरा नुजाथि होयो। गुबुन फारसेथिं हराव माखासे सुबुंफोरा आखाइ आखाइ जं लावथि लानानै मोसाखौ नागिरो। जोबनायाव खोमसि जानायनि थाखाय मोसानि जेबो गुमुर मोननो हायाखैसै। गुबुन फारसेथिं हाग्रा बिफाना मानास माहारियारि हाग्रानिफ्राय मोसाखौ हमनो मोनसे हानजा लाबोगोन होननानै खोथा होनानै थाङो। আমাৰ ইয়াত যোৱা শুক্ৰবাৰে ৰাতি হাতী আহিছে। হাতী খেদি থাকাতে তাৰমানে এক ঘৰত তাতে এই ৰীতা বড়ো ঘৰত বাৰীত সোমাইছে আৰু তাতে গাহৰি বান্ধি থোৱা আছিল আৰু এই গাহৰিটো তাৰমানে এই বাঘ আছে, বাঘটো খাই আছে। হাতী থকাৰ কাৰণে মানে খেদিব নোৱাৰিলোঁ আমি। তাৰপিছত এনেকৈ থাকি থাকি আজি আমাৰ ছাগাল থোৱা ঘৰত ছাগালটো জোকাই দিছে। তাৰপিছত ছাগালে গোটেই বাহিৰ ওলাই গৈছে। তাৰপিছত মানুহ থকাৰ কাৰণে মানে এটেক কৰিব নোৱাৰিলে। কেইটা আছে? বস্তুটো দুটা আছে। দুটা আপুনি দেখা পাইছেনে? দেখা পাইছোঁ। এটাতো অলপ ডাঙৰ, এটাতো অলপ সৰু। দুটা দেখা পাইছোঁ। দিছে অলপ আগতে আহি গৈছে, কি ফৰেষ্টৰ মানুহ আহি গৈছে, 6জন মান আহিছিল। সিহঁতে চাই আনি কৈছে। কি কৈছে তেওঁলোকে? তেখেতসকলে কৈছে কি ওপৰত আলোচনা কৰিম, আমি আলোচনা কৰি মানাছৰ পৰা তাৰমানে এক্টিভ মানে ধৰাৰ কাৰণে এক্টিভ মানুহ পঠাই দিম বুলি কৈছে। আতংক সৃষ্টি মানে এতিয়া গাহৰি ছাগাল এনেকৈ তাৰমানে ৰাতি এটেক কৰি থাকে, ইয়াৰ ঘৰত সোমাই ইয়াৰ ঘৰত সোমাই এই আতংক কৰি আছে। একো খাব পৰা নাই। আজি আমাৰ ছাগালটো ধৰিছিল, শুকুৰবাৰে ৰাতি তাৰমানে গাহৰি খাইছে। অন্তত গাহৰিটো 60 কিলো মান ওজনৰ ওলাব। বিভাগক আহ্বান জনাইছোঁ আমি, যাতে সিহঁতে আহি এনে বস্তুখিনি যাতে ধৰি লৈ যায়, সেয়ে আমাৰ অনুৰোধ। নিজৰ মাজত এই আতংক সৃষ্টি হৈছে, কাৰণ কাৰ ছাগাল খাব, কাৰ গাহৰি খাব মানে একো সঠিক নাই। তাৰমানে বিচৰণ কৰি আছে সিহঁতে, ঘৰে ঘৰে ৰাতি হ'লে ঘৰে ঘৰে আহে। সেয়ে আমাৰ তাৰমানে চকুৰ ঘুমটি সৈতে এতিয়া ৰখি থাকিব লগা হৈছে আমি। জংঘলীয়া সেইদিনা শুক্ৰবাৰ দিনা ৰাতি হাতীও দুটা আহিছিল। তাৰপিছত আৰু হাতীৰ লগত তাৰমানে বাঘো আহিছিল কিজানি। তাৰপিছত আৰু আমাৰ চোতালতে তাৰমানে গাহৰি বান্ধি থোৱা আছিল। তাৰপাছত আৰু শুক্ৰবাৰ দিনা ৰাতি মাৰি পেলাই তাৰমানে শনিবাৰ দিনা তাৰমানে বিক্ৰী কৰিম বুলি ভাবিছিলোঁ। তাৰমানে ইয়াতে ৰাতিও আহিছে হাতী। তাৰপাছত আৰু এই বাঘে আহিছে না কি আহিছে, তাৰমানে তেজো ওলা নাই চোতালতে বান্ধি থৈছোঁ। তাৰমানে শুক্ৰবাৰ দিনা মাৰি পেলাই বিক্ৰী কৰিম বুলি ভাবি পেলাই তাৰমানে চোতালতে বান্ধি থৈছিল। তাৰপাছত আৰু ইয়াতে তেজ নাই, কিবা নাই, বাঘ না কুকুৰ কামৰাই পেলাই তাৰমানে গাহৰি এটা মৰি গৈছে। এনেই 50 কেজিমান হ'লো হয় আৰু এইটো গাহৰিটো। ইফালে আৰু হাতী ওচৰতে আছে, গাহৰিও বান্ধি থোৱা। হাতীটো খেদিম না গাহৰিটো চাব আহিম, এইটো আৰু গাহৰিটো খান্দি আছে তাৰমানে এনেকৈ আৰু এতিয়া আৰু ভয়তে তাৰমানে আৰু ঘৰত অহা নাই। এয়ে আৰু ৰাইজৰ মানুহ ওলাই পেলাই তাৰমানে ৰাস্তাতে আছে। এয়ে আৰু খানাটো মানে আৰু এতিয়া আৰু খাই পেলাই তাৰমানে হাতীটো শুক্ৰবাৰ দিনা আহিছে। আহি পেলাই তাৰমানে এইটো আৰু যোনদিনা আহিছে এইটোতো গেলে আৰু ফিৰ দিনা ৰাতিত আহিছে, আৰু ফিৰ দিনা ৰাতি আছে। 3 ৰাতি হৈছে আৰু আহাটো। তাৰমানে 3 ৰাতি আহি পেলাই আৰু এইটো 2 দিন আৰু সেইদিনা ইয়াতে হাতী আহিছিল। হাতী অহাৰ পৰা আৰু খেদি পেলাই তাৰমানে আৰু
আজি আৰু আকৌ আইছি আৰু আকৌ এই মাত্ৰ আৰু আজি মোটামুটি 10টামান হৈছে আৰু এতিয়া 10টামান বাজাত মানে আমি খেদি পেলাই ইৰক খেদালো আৰু কি দেখা পাইছে কি বস্তু বাগলেৱা বুলি কয় এইটো কেইটা দুটা এতিয়া মানুহৰ মাজত আতংক হৈ আছে নেকি হা মানুহৰ মাজত আতংক হৈ আছে নেকি মানুহৰ মাজত মানে আৰু আহা যাহা এতিয়া আৰু এটা ঘৰতে আছিল তাৰমানে এই ঘৰৰ গিৰি তাৰমানে দেখা পাইছে ভাত খাই পেলাই তাৰমানে কিবা খাইছে একো তাৰমানে এই কিবাটো য'ত তাৰমানে আমাৰ ছাগল বুলি কিবা গোৱালি ইটো গোৱালি তাৰমানে এটা কৰবা আহিছিল ইটো গোৱালি তাৰমানে ছাগলটো তাৰমানে এটা কৰবা আহি অহাৰ পাছত তাৰমানে ছাগলীটো চব গোৱালিৰ পৰা চব পলাইছে তেতিয়া দেখা পাইছে বন বিভাগৰ কোনোবা আহিছে নেকি নাই ফৰেষ্টৰ এই যাৱাৰ পাছত এইটো যাৱাৰ পাছত আহিছে আৰু ফৰেষ্টৰ ৰাইজৰ মাজততো এতিয়া ভয় ভাৱটো থাকবয়ে কমটি যোৱা নাই ভয় ভাৱতো এতিয়া ৰাইজকেইটা এতিয়া বাটত এনে ৰাস্তা এনে হাৱা খাৱা দৰে তাৰমানে এতিয়া ৰখি আছো ডিউটি কৰি আছো ইয়ে আৰু नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी बैंक पीओ बैंक क्लार्क बैंक एसओ यूपीएससी एफएससी डिफेन्स रेलवे स्टेट इन्सुरेन्स एएओ एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101536360 70020261333 9101536360